মই আজি এটি প্ৰেম কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হিমাংশু আৰু ত্ৰিবেণীৰ প্ৰেম কাহিনী। হিমাংশুৱে ত্ৰিবেণীলৈ লিখা চিঠি এখন পঢ়ি দিব বিচাৰিছোঁ। ডিয়েৰ ত্ৰিবেণী, মৰম ল'বা, ভালে আছানে? মই ভালে আছোঁ। মই আজি তোমাক থেংক ইউ ক'ব বিচাৰিছোঁ, সেয়েহে তোমালৈ চিঠিখন লিখিলোঁ। ইমানখিনি পঢ়িলা যেতিয়া গোটেই চিঠিখন পঢ়িবা বুলি আশা ৰাখিছোঁ। সেইদিনাখন যে তুমি ট্ৰিট ৰেষ্টুৰেণ্টলৈ 4টা বজাত নাহিলা আৰু মই তোমালৈ 2 ঘণ্টা ৰৈ থকাৰ পিছতো তুমি ক'লা মোৰ বা ভিনদেউ আহিছে, মই তোমাক লগ কৰিব নোৱাৰিম। তুমি মোক প্ৰমিছ কৰিছিলা যে তুমি মোক লগ কৰিবা, তথাপিও তুমি মোক লগ নকৰিলা। আৰু সেই ৰিজনটোৰ কাৰণে আমাৰ যে কাজিয়া হ'ল। চ' মই থেংক ইউ ক'ব বিচাৰিছোঁ যে ভাল কৰিলা সেইদিনা নাহিলা। মই যে তেতিয়া সঁচাকৈ তোমাৰ প্ৰেমত একেবাৰে অন্ধ আছিলোঁ। মোৰ ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ কাৰণেও মই ভালকৈ প্ৰিপেয়াৰ কৰা নাছিলোঁ। অকল তোমাৰ লগত ফেচবুক, চেট এইবিলাকতে কথা পাতি থাকিব বিচাৰিছিলোঁ। আৰু এবাৰ যে মনত আছেনে, তোমাৰ ফেভৰেট ৰেষ্টুৰেণ্টখনলৈ ডিচেম্বৰ মাহত তুমি মোক লগ কৰিবলৈ আহিছিলা, ডিচেম্বৰ মাহৰ 2014 চনত। আৰু সেইদিনাও মোৰ লগত তুমি কাজিয়া কৰিলা। মোক ফেচবুকত মোৰ বেলেগ লগৰ ছোৱালী দুজনীয়ে হেণ্ডচাম, অছম বুলি কমেণ্ট দিয়াত তুমি মোৰ লগত ব্ৰেকআপ কৰি ল'লা আৰু আমাৰ অৰ্ডাৰ কৰা ফেভৰেট ফ্ৰাইড ম'ম', কেপেচিনো এইবোৰো নাখালা। সেইদিনা জানানে বহুত দুখ লাগিছিল। এনেকুৱা লাগিছিল মোৰ জীৱনটো শেষ, তোমাক নাপালে মই মৰি যাম। আৰু মোৰ এতিয়া কি হ'ব? ৰেষ্টুৰেণ্টখনৰ পৰা অৰ্ডাৰ কৰা একো বস্তু নোখোৱাকৈ পইচা দি ওলাই আহিলোঁ। আৰু তোমাক যে প্ৰমিছ কৰিছিলোঁ মই চিগাৰেট কেতিয়াও নাখাওঁ, হাতত নলওঁ। সেইদিনা মোৰ পুৰণা চিগাৰেটৰ দোকানখনলৈ মই গ'লোঁ আৰু জানানে সেইদিনাখন মই এপেকেট চিগাৰেট খুজিলোঁ দাদাজনক। দাদাজনে ক'লে কি হ'ল তোমাৰ, আজি বহুত দিনৰ মূৰত আহিলা যে? আৰু দাদাজনে মোৰ সেমেকা চকু দেখি গম পালে আৰু কৈছে নিশ্চয় তোমাৰ ছোৱালীৰ কেছ, মই বুজি পাইছোঁ। আৰু দাদাজনে কি ক'লে জানানে? ছোৱালী তোৱালী বাদ দিয়া, পঢ়া শুনা কৰা, নিজৰ আইডেণ্টিটি বনোৱা, নিজৰ পৰিচয় বনোৱা, লাইফত কিবা এটা কৰা আৰু সময়ে চব ঠিক কৰিব। আৰু সেই কথাষাৰে মোৰ জীৱন চেঞ্জ কৰি দিলে। আজি জানানে আমাৰ ফেভৰেট ৰেষ্টুৰেণ্টখনত মই এতিয়া বহি আছোঁ, ঘৰলৈ আহিছোঁ। কাৰণ মোৰ বেংগলোৰত ইনফ'চিছ কোম্পানীত এজ এ ছফ্টৱেৰ ডেভেলপাৰ হিচাপে এটা জব হৈছে আৰু 5 দিনৰ পিছত মই সেই জবটো জইন কৰিব লাগিব। আৰু জানানে এই জবটো তোমাৰ কাৰণে, অকল তোমাৰ কাৰণে। সেইদিনা যদি তুমি মোক এৰি নোযোৱা হ'লে মই আজি এই পজিশ্যন কেতিয়াও নাপালোঁ হয়। চ' থেংক ইউ ভেৰি মাছ। ইটছ হিমাংশু।